হে গাইজ, আজি যিহেতু গৰু বিহু, এয়া গৰু গা ধুৱাবৰ কাৰণে ৰাতিপুৱাই আমাৰ চাটৰ কাৰণে সকলোখিনি বস্তু যোগাৰ কৰি থৈছে। আৰু এইফালে ধুনীয়াকৈ কাটি পিনাই চাট বাৰীকেইডালত ভৰাই দিলে। আৰু এইফালে মাহ হালধি আৰু গৰুৰ পঘা দীঘলতি মাখিলতিখিনিও থৈ দিছে। আৰু ঘৰতে আমি চবেই মিলি পিনাই গৰুকেইটাক গাও ধুৱাই দিলোঁ। গৰু গা ধোৱাৰ পাছত যিহেতু পথাৰলৈ মেলাৰ আগতে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বুলি কৈ মেলি দিয়া হয়। আৰু এয়া প্ৰত্যেক বছৰৰ দৰে আমাৰ নামঘৰত ঘৰৰে প্ৰসাদ দিছিলে। আৰু আইতাই ধুনীয়াকৈ নিয়ম নীতি কৰাৰ পাছতে এয়া তেওঁ গোটেইখিনি উলিয়াইও দিলে। আৰু এইফালে আকৌ আমাৰ খুৰীয়ে বহি বহি সকলোৰে কাৰণে প্ৰসাদ সজোৱাত লাগি গ'ল। প্ৰসাদ চসাদ খাই উঠিয়ে আমি জলপান খাবলৈ বুলিও লাগি গ'লোঁ। আৰু এই ভিডিঅ'টোৰ যোগেদি ৰঙালী বিহুৰ সকলোলৈকে বহুত শুভেচ্ছা থাকিলে দেই। আৰু আবেলি সময়ত পৰম্পৰা ৰক্ষা কৰি আমাৰ আকৌ এওঁলোকে পূৰা আমলৈ টোপোৱাত লাগি গ'ল। আৰু এয়া মই চায়ো আছিলোঁ। আৰু খুৰীহঁত দেখিছেই নহয়। আৰু গধূলি আগে আগে জাগো জ্বলালোঁ। আজিলৈ ইমানেই, বাই।